নমস্কাৰ চন্দনা ক্ৰিয়েটিভিটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। মই বনাম জিৰা ৰাইচ, জিৰা চাউল। তাৰ বাবে মই জিৰা চাউল লৈছোঁ আধা কিলো। আপোনালোকে জিৰা চাউলৰ সলনি জহা চাউলো ল'ব পাৰে, বাসমতিও ল'ব পাৰে। এয়া ডাঙৰ চামুচেৰে এচামুচ জিৰা লৈছোঁ, 100 গ্ৰাম ঘিউ লৈছোঁ, এয়া কাজু লৈছোঁ, লং লৈছোঁ, খিচমিচ, এয়া তেজপাত, ডালচেনি, এয়া এলাইচি ফটাই লৈছোঁ। আৰু এয়া গাজৰ আৰু এয়া লং বিন মই সৰু সৰুকৈ কাটি লৈছোঁ। লং বিনৰ ঠাইত আপোনালোকে ফ্ৰেছ বিনো ল'ব পাৰে। এয়া মই কুকাৰ গৰম হ'বলৈ দিছোঁ। মই কুকাৰতে বনাম, আপোনালোকে চচতো বনাব পাৰে। প্ৰথমতে এয়া ঘিউ দি দিলোঁ। তাৰপিছত এয়া জিৰাখিনি দি দিম। জিৰাখিনি বেছিকৈ নাভাজিব, অকণমান লৰাই চৰাই চাউলখিনি দি দিব। এতিয়া তেজপাতকেইটা দি দিম। ডালচেনি দি দিলোঁ, ইলাইচিও দি দিলোঁ, কাজুখিনি দি দিলোঁ, লংখিনিও দি দিলোঁ। এতিয়া গাজৰ আৰু লংবিনখিনি দি দিলোঁ। খিচমিচখিনি আমি অলপ পাছত দিম। দহ 15 মিনিটমান এনেদৰে লৰাই থাকিব। এয়া 15 মিনিট হৈ গ'ল। এতিয়া আমি ইয়াত অকণমান পানী দি দিম। এতিয়া ইয়াত পানী দি ল'লোঁ। তাৰপিছত খিচমিচখিনি দি দিম। আপোনালোকে বেছিকৈ পানী নিদিব, নহ'লে বেছিকৈ সিজি যাব। হেতাখনৰ পৰা এইখিনি মানলৈকেহে পানী দিব। যিখিনি চাউল তাৰ পৰা এইখিনি মানলৈকে পানী দিব। এয়া চাওক, ইমানটোখিনি পানী দিব। তাৰপিছত ঢাকন মাৰি এটা চিটি মাৰিবলৈ দিব। ঢাকন দি দিলোঁ। এয়া গেছ বন্ধ কৰি দিলোঁ। এয়া নমাই থলোঁ। অকণমান ঠাণ্ডা হ'লে বেলেগ বাচনত লৈ ল'ম। এয়া ঠাণ্ডা হৈ গৈছে। এতিয়া আমি ৰাইচখিনি চাম, খুলি চাম। এয়া সম্পূৰ্ণ হৈছে, এয়া চাওক, এয়া সম্পূৰ্ণ হৈ গৈছে। এয়া আমি বেলেগ কাঁহীত বাকি ল'ম। এয়া চাওক, কিমান ধুনীয়া হৈছে। খাবলৈও বহুত সোৱাদ হয়। এয়া আমি কাঁহীত বাকি ল'লোঁ। এয়া চাওক,
আমাৰ জিৰা ৰাইচ কমপ্লিট হৈ গ'ল।